নমস্কাৰ বন্ধুসকল, আজি আমি উপস্থিত আছো তেজপুৰৰ পকিত। অসমৰ বিশিষ্ট শিল্পী সাহিত্যিক প্ৰথম অসমীয়া কথাছবি জয়মতীৰ পৰিচালক জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ এইটো বাসগৃহ। এই বাসগৃহত তেখেতে সাহিত্য সংস্কৃতিৰ বহুতো কাম সম্পাদনা কৰিছিল। এইটো তেখেতৰ পৈতৃক গৃহ। সেই সময়ত সংস্কৃতিৰ নগৰী তেজপুৰত যিমান গৃহ নিৰ্মাণ হৈছিল তাৰ ভিতৰত এই পকি এক বিশেষ গৃহ। স্থাপত্য কলাৰ ফালৰ পৰা এই পকি গৃহটি ৰাজস্থানী আৰু আহোম শৈলীৰ সূক্ষ্ম সংমিশ্ৰণ বুলি কোৱা হয়। ইয়াৰ দেৱালবোৰ সৰু চেপেটা ইটাৰে গঠা। ভিতৰত এখন সৰু চোতালৰে এই পকি গৃহটিত কি আছে আজি আপোনালোকক দেখুৱাম। আহক। এই পকি গৃহটি নিৰ্মাণ কৰিছিল শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ককাক হৰি বিলাস আগৰৱালা দেৱে। ই আছিল সেই সময়ত উত্তৰ অসমত নিৰ্মাণ কৰা প্ৰথমটো পকী ঘৰ। সেই সুবাদতেই নাম পাইছিল পকি। পকিত আমি সোমাই দেখিবলৈ পাওঁ এটা পুথিভঁৰাল আছে। ইয়াত বিভিন্ন তেওঁ নিশ্চয় অধ্যয়ন কৰিছিল, এজন অধ্যয়নী ব্যক্তি আছিল। গৃহটিৰ নিৰ্মাণ শৈলীত ভিতৰ ভাগত দেখা যায় ৰাজস্থানী লোকসংস্কৃতিত নিৰ্মিত এক অৱয়ব। চাপৰকৈ নিৰ্মিত গৃহটিৰ ওপৰৰ চিলিং অংশত লো ৰিগ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। সেই সময়ত পুৰণি পকী ঘৰবোৰত এনে লো ৰিগ ব্যৱহাৰ কৰি মজবুত গৃহ নিৰ্মাণৰ যত্ন কৰা হৈছিল বুলি তথ্য পোৱা যায়। আনহাতে পকীত থকা কোঠাবোৰৰ মাজত আহোম শৈলীত সৰু ঘেৰ খোৱা দৰ্জা নিৰ্মাণ দেখা যায় আৰু গোটেই পকী গৃহটিৰ মধ্য অংশত এখন চোতাল বা মুকলি অংশ থকা শৈলীয়ে ৰাজস্থানী স্থাপত্য এই গৃহটি নিৰ্মাণ হোৱাৰ সম্ভেদ দিয়ে। এই পকীত সেই সংস্কৃতিৰ বিভিন্ন আমি এক্টাৰ দেখিবলৈ পাইছোঁ, তাৰ নাম নাই বাৰু। তাৰপিছত এইখন হয়তো দোতৰা আছিলে। এয়া চেটাৰ, বিভিন্ন ধৰণৰ চেটাৰ, বেঞ্জো আছে, ঢোল আছে। জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ বিভিন্ন তেওঁলোকৰ আভা অৰ্থাৎ সংস্কৃতিৰ আভা ইয়াত আমি দেখিবলৈ পাওঁ। আৰু জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ বিভিন্ন সময়ৰ বিভিন্ন ছবি আমি ইয়াত দেখিবলৈ পাওঁ। জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ এই গৃহটো ৰাজস্থানী আৰু আহোম শৈলীৰে যি বনোৱা হৈছে। আপোনালোকে চালে গম পাব, এইটো আহোম শৈলী। মাজৰ যি অংশ আছে তাত কোনো দৰ্জা নাই, কোনো দুৱাৰ লগোৱা হোৱা নাই, কিন্তু এইটো আহোম শৈলী আৰু এইটো চাপৰ। আৰু ইয়াৰ পৰা ওলালে আমি গম পাম ৰাজস্থানী শৈলী, যিটো সংমিশ্ৰণ ঘটিছে অসমীয়া সংস্কৃতিৰ। এইখন দৰ্জা আৰু এইখন চাওক এখন বৃহৎ চোতাল, আৰু এই মাজ ভাগত এখন চোতাল। অৰ্থাৎ ৰাজস্থানী সংস্কৃতিত এইটো মাজত তেওঁলোকে সদায় এখন চোতাল ৰাখিছিলে আৰু তেনেকৈ ৰাখে ৰাজস্থানী শৈলী। আৰু গোটেই শৈলীটো চালে আমি গম পাম এই দুটা সংস্কৃতি তেওঁলোকে সংগ্ৰহ কৰি এই স্থাপত্য কলাৰ এক সুন্দৰ নিদৰ্শন সেই পকীত সেই সময়তে। চোতালখনৰ কাষতে বাৰান্দাত থকা আগৰৱালা পৰিয়ালৰ এটি পুৰণি লৌৰ চন্দুকে সেই সময়ৰ ঐতিহ্যময় পৰিৱেশৰ কথাই দাঙি ধৰে। বিশেষ ধৰণৰ চন্দুক, যথেষ্ট টান এটা চন্দুক। হয়তো কি বস্তু ৰাখিছিলে আমি ক'ব নোৱাৰোঁ, কিন্তু লোহাৰ চন্দুকটি যথেষ্ট ওজনৰ আৰু ইণ্টাৰলক থকাও দেখিবলৈ পোৱা গ'ল। এখন দোলা বুলি ক'ব পাৰি, ফেটিছৰ দোলা। যথেষ্ট পৰিমাণে ইয়াৰ ধ্বংস হৈছে, কিন্তু বাকী অংশ বৰ সুন্দৰকৈ আছে। শ্ৰীমতী প্ৰমীলা বৰা দহপৰ্বতীয়া তেজপুৰৰ পৰা তেখেতে হয়তো এই দোলাখন দিছিলে। এই পকীত শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ককা দেউতা হৰি বিলাস আগৰৱালাৰ পৰা আৰম্ভ কৰি শিল্পী জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা আৰু অলেখ সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তিসকলৰ কিছু স্মৃতি বিৰজিত সম্পদ সংৰক্ষণ কৰি থোৱা আছে। পকীৰ ভিন্ন অংশত জ্যোতি ভাৰতীৰ এই যাদুঘৰত শৈশৱৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ ফটো, নটসূৰ্য ফণী শৰ্মা,
নৃত্যশিল্পী শোণিত কোঁৱৰ গজেন বৰুৱা, গীত ৰচি থকা অৱস্থাত বিষ্ণুপ্ৰসাদ ৰাভাৰ ফটো, লগতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বহু সময়ৰ বহু পুৰণি ফটোগ্ৰাফ এই পকী গৃহটিত সংৰক্ষিত কৰা হৈছে। গৃহটিৰ এটি অংশত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মাদেৱৰ ব্যৱহৃত সম্পদ, কাপোৰ, বাচন বৰ্তন, বাকচ আদিও সুন্দৰকৈ সংৰক্ষণ কৰি থোৱা হৈছে। এই গৃহটিত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীতৰ গ্ৰামোফোনৰ ৰেকৰ্ড, তথ্য পাতি আদি লগতে অৰ্গেন এটিও সংৰক্ষণ কৰি ৰখা হৈছে। জ্যোতিপ্ৰসাদৰ ব্যৱহৃত বিচনা, আচবাবপত্ৰৰ লগতে হাতে লিখা জয়মতী কথাছবিৰ স্ক্ৰিপ্ট, চিঠিপত্ৰসমূহ, বাচন বৰ্তন আদি সজাই ৰখা হৈছে। আনকি জ্যোতিপ্ৰসাদ দেৱৰ মাতৃ কিৰণময়ীৰ অলংকাৰ থোৱা বিশেষ পাত্ৰ, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পুৰণি গ্ৰামোফোনৰ ৰেকৰ্ডছ। বিশেষ যে এই পকীতেই প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ আখৰা হৈছিল আৰু ইয়াতেই 1951 চনৰ 17 জানুৱাৰীত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে শেষ নিশ্বাসো ত্যাগ কৰিছিল। পৰৱৰ্তী সময়ত পকীক ব্যক্তিগত বাসভৱনৰ সলনি জ্যোতি ভাৰতী নামৰ এক সাংস্কৃতিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হয়। মহাত্মা গান্ধী, মতিলাল নেহৰু, জৱাহৰলাল নেহৰুকে ধৰি বিভিন্ন বিশিষ্ট স্বাধীনতা সংগ্ৰামীয়ে বহু সময়ত পদাৰ্পণ কৰিছিল আৰু আগৰৱালা পৰিয়ালে পাছলৈ 1977 চনত ইয়াক সংগ্ৰহালয় হিচাপে সংৰক্ষণৰ বাবে অসম চৰকাৰলৈ হস্তান্তৰ কৰে। বৰ্তমান জ্যোতি ভাৰতী নামেৰে জনাজাত পকী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এক স্মাৰক সংগ্ৰহালয়। ঐতিহাসিক পকীত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনস্থ জ্যোতি ভাৰতীয়ে ৰাজ্যৰ প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী বীৰেন সিং দেৱৰ দ্বাৰা নিৰ্মাণ কৰিছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পূৰ্ণাবয়ব ব্ৰঞ্জৰ প্ৰতিমূৰ্তি। অসম আৰু অসমীয়াৰ স্বাভিমান তেজপুৰৰ এই পকীত এইসকল বিশিষ্ট শিল্পীসকলৰ দৈনন্দিন সম্পদসমূহ দৰ্শন কৰিব পোৱাটো এক সৌভাগ্যৰ কথা। কাৰণ এইসমূহ দৰ্শন কৰিলেই তেওঁলোকৰ শিল্পী জীৱনৰ বহু কথাৰ আভাস পাব পাৰি। আহক আপুনিও এবাৰ সাংস্কৃতিক চহৰ তেজপুৰৰ পকীলৈ আৰু এবাৰ জানিবলৈ যত্ন কৰক সেইসকল ব্যক্তি যিসকলৰ ভিতৰত জ্যোতি বিষ্ণুৰ বিশেষ কৃষ্টি সংগ্ৰামী লগ্নৰ সেই কথাবোৰ, যাৰ আভাত আজিও উজলি আছে তেজপুৰৰ পকী জ্যোতি ভাৰতী। অসমীয়া ভাষাত পৃথিৱীৰ বুৰঞ্জীৰ তথ্যৰে সমৃদ্ধ ৰিল লাইফৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰি আজিলৈ এৰিছোঁ। এক নতুন ভিডিঅ'ৰে আপোনালোকৰ সন্মুখত তাৰেই কামনাৰে